নমস্কাৰ জোনাক এডুকেশ্যনলৈ তোমালোক সকলোকে স্বাগতম জনালোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ কেইটামান বহুত ভাল খবৰ আছে আৰু সেই ভাল খবৰকেইটা জনাবৰ কাৰণে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ তোমালোকে ভিডিঅ'টোৰ স্ক্ৰীনত এখন নটিফিকেশ্যন দেখিবলৈ পাইছা আৰু নিশ্চয় তোমালোকে নটিফিকেশ্যনখন পাইছা তাত উল্লেখ আছে যে মেট্ৰিক পৰীক্ষা 2024ৰ প্ৰথম সপ্তাহ অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা অনুষ্ঠিত হ'ব গতিকে ভালদৰে পঢ়া শুনা কৰি ৰাখা আৰু দ্বিতীয়তে এটা কথা হ'ল যে যিসকলে মেট্ৰিক পৰীক্ষা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছিল তেওঁলোকৰ বাবে আনন্দৰাম বৰুৱা বঁটাও প্ৰদান কৰা হ'ব গতিকে তোমালোকেও ভালদৰে পঢ়া শুনা কৰি থাকা আৰু তোমালোকে এই বঁটা পাবলৈ সক্ষম হোৱা তাৰে কামনা থাকিলে এতিয়া মেট্ৰিক পৰীক্ষাৰ আটাইতকৈ ডাঙৰ বা গুৰুত্বপূৰ্ণ নিউজটো মই তোমালোকক ক'বলৈ বিচাৰিছোঁ সেইটো হৈছে যে মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিল আপ আৰু সেয়া সাধাৰণতে তোমালোকে স্ক্ৰীনত দেখিবলৈ পাইছা যে 9 অক্টোবৰৰ পৰা 31 অক্টোবৰৰ ভিতৰত কৰিব লাগিব গতিকে তোমালোকে এই ফৰ্ম ফিল আপ কৰিব যাওঁতে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ জেৰক্স তোমালোকৰ ফটো আৰু ছিগনেচাৰ এইসমূহ কৰিব লাগিব আৰু এটা মই তোমালোকৰ বাবে গুৰুত্বপূৰ্ণ কথা ক'বলৈ বিচাৰিছোঁ সেইটো হৈছে যে তোমালোকৰ ডেট অফ বাৰ্থ ৰেজিষ্ট্ৰেশ্যনৰ কাৰ্ডৰ লগত একুৰেট আছে নাই তোমালোকে মিলাই চাবা পাছলৈ এইটোৱে ডেট অফ বাৰ্থটোৱে তোমালোকৰ পাছলৈ গৈ বহুত এটা ডাঙৰ ইছ্যু হ'ব গতিকে ডেট অফ বাৰ্থ ভালদৰে মিলাই চাবা নামসমূহ মিলাই চাবা আৰু তোমালোকৰ গোটেইখিনি ডকুমেণ্টছ মানে ক্লিয়াৰ আছে নে নাই যে চব মানে শুদ্ধ আছে নাই তোমালোকে কৰিবলৈ জমা দিবা আৰু পাছত পৰৱৰ্তী সময়ত যদিহে শুদ্ধ নাই তোমালোকে কাৰেকশ্যন কৰিবলৈ দিবা তোমালোকৰ স্কুল কৰ্তৃপক্ষই সেয়া কাৰেকশ্যন কৰি দিব গতিকে এইখিনি কথা তোমালোকক জনালোঁ আৰু তোমালোকে চাই থাকিবা জোনাক এডুকেশ্যন পৰৱৰ্তী সময়ত মই নতুন ইনফৰ্মেশ্যনবিলাক এই চেনেলৰ জৰিয়তে প্ৰদান কৰিম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ